ঘৰ দিয়াও আছে, সেইখন কিয় ভাঙিলে মই সেইটো বস্তু সোধাত তেতিয়া তেওঁলোকে আৰু ৰিটাৰ্ণ আহি মোৰ পিছফালে, অৱশ্যে মোৰ পিছফালে অলপমান নেশ্যনেল হাইৱেৰ ফালে মানে অলপ বঢ়োৱা আছিলে মোৰ যিটো কিটচেন ঘৰ দোকানত। তো সেইখিনি আহি মই সেইটো বস্তু ধৰাৰ কাৰণে তো তেওঁলোকে আহি মোৰ সেইটো আৰু পুনৰবাৰ উচ্ছেদ কৰি থৈ গৈছে। ঠিকে আছে, উচ্ছেদ অভিযান হ'ব লাগে, কিন্তু উচ্ছেদ অভিযানৰ নামত মানুহৰ যিখিনি মানে আকাংক্ষা সেইখিনি ৰাখিব লাগে, লগত তাক প্ৰতিশোধ হিচাপে ল'ব নালাগে। মোৰ যিখিনি কৰিছে মোৰ তাত ৰিটাৰ্ণ আহি কেনে এইটো প্ৰতিশোধ হিচাপে কৰিছে। মোৰ এইটো 40 বছৰ আগৰ পৰা টেক্স দিয়া হয়। এই দোকান মোৰ নিজৰ নহয়, মই ভাড়া লোৱা দোকান। তেওঁলোকে আজি থানুকাত দোকান বুলি ক'লে হাউলিত প্ৰসিদ্ধ, গতিকে এইখন দোকান মানে উচ্ছেদ অভিযান কৰাটো কোনো যুক্তিয়ে নাই। কিয় কৰিলে সেইটো মই নাজানো, হয়তো মোৰ ওপৰত কিবা প্ৰতিশোধ লৈছে, সেইখিনি আৰু। মইতো মিনিমাম 5 লাখৰ ওপৰত হৈছে ক্ষতি, মিনিমাম 5 লাখৰ ওপৰত হৈছে। কি জনাম, জনাই কিবা লাভ আছে? মই এটা আপত্তি কৰিছোঁ, বেলেগক কৰ দিয়া দোকান এখন কিয় ভাঙিলে, তো তাৰ বিনিময়ত মোক আহি প্ৰতিশোধ ল'লে, তো তাতে মইতো একো ক'ব লগা মন নাই। এতিয়া হয়তো যদি মোৰ ওপৰত কিবা পলিটিকেল তেওঁলোকৰ আক্ষেপ আছিল তো মোৰ ক'ব লগা নাই, কিন্তু পলিটিকেল আক্ষেপো থাকিব নালাগে। আজি হাউলিত যিখন গভমেণ্ট হৈছে মিউনিচিপালিটিৰ, সেইখন বিজেপিৰ হয়, আৰু বিজেপিৰ মই 96ৰে এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। আজি হয়তো মোৰ বিজেপিৰ দায়িত্ব নাই, মোৰ অন্য দায়িত্ব আছে। বিজেপিৰ দায়িত্ব নাই বা ৰাজনীতিৰ লগত মই জড়িত নহয়, মোৰ বেলেগ দায়িত্ব আছে, সেই দায়িত্ব পালন কৰি আছোঁ। কিন্তু হয়তো তাতে কিবা তেওঁলোকৰ কেনা লাগিল নেকি, এইখিনি